মুমাই দেখতকৈ মুমাই ডাঙৰ নহয় আৰু কেতিয়া হ'ব নোৱাৰে। ভাগৰ লাগিছে কিনো কাম দিলে একে ৰাতিতে ঘৰ বনাবলৈ আমি মানুহে যন্ত্ৰ নহয় নহয়। নকৰিলে নহ'ব। বহুত কষ্ট ইমান কষ্ট লাচিত বৰফুকনে কি কাম দিলে। আৰু নোৱাৰিহে মোগলে আহক বা আন কোনোবাই আহক ইমান বৰকৈ ইমান বেছি কষ্ট কৰি কাম কৰিব নোৱাৰি নহয়। ভাগিনে ক'লে হ'ব নি এই ৰাতিৰ ভিতৰতে গড় সাজি মোগলক ভেটা দিব লাগে। তহঁত ইমান হাৰ ভাঙি কষ্ট কৰিব নালাগে, অলপ শুই ল। পুৱাতে উঠি তহঁত কামত লাগিবি। নাই নাই বৰফুকন ডাঙৰীয়াই কথাটো গম পালে বেয়া হ'ব। বৰফুকন ডাঙৰীয়া? অ' তই লাচিতৰ কথা কৈছ? সিটো মোৰ ভাগিন। তহঁত লাচিতলৈ চিন্তিত হ'ব নালাগে। কিবা সুধিলে মই সকলোবোৰ বুজাই দিম আৰু তেওঁতো বুজিবই। মোমায়েকৰ কথা ভাগিনে নুবুজাকৈ কেনেকৈ থাকিব। যা তহঁত অলপ শুই ল। মুমাই এয়া কি সকলো টোপনিত লাল কাল। সত্ৰ সেনা আহি দুৱাৰ দলিত পালেহি আৰু আমাৰ সেনাই গভীৰ নিদ্ৰাত হাজাৰ হাজাৰ সৈন্য সমান্তলৈ মোগল বাহিনী ওলাই আহিছে আৰু তুমি আমাৰ সৈন্যসকলক গভীৰ নিদ্ৰাত পেলাই থৈছা আৰু এওঁলোক টোপনিত মগ্ন। এতিয়াই এই সময়ত সকলো সৈন্যই নিজৰ হুৱাপাতি ত্যাগ কৰক। এয়া লাচিত বৰফুকনৰ নিৰ্দেশ। ঐ তহঁত ইমান কিয় চিঞৰি আছ? ভাগিন তুমি? বহুত ভাগৰ লাগিছিলে সেইকাৰণে অলপ বিশ্ৰাম ল'লোঁ। বিশ্ৰাম? বঙালে আহি দুৱাৰ দলি ৰন্ধনি দি আছে আৰু তুমি বিশ্ৰামৰ কথা কৈছা? তেওঁলোকে আমাৰ অসম মাতৃক অত্যসংস কৰাত লাগিছে আৰু তুমি বিশ্ৰামৰ কথা কৈছা? এয়াই নেকি তোমাৰ দেশৰ প্ৰতি প্ৰেম? এয়াই নেকি তোমাৰ দেশ ভক্তি? ভুল হৈ গ'ল, মোক ক্ষমা কৰিবা। ক্ষমা? মোৰ ওচৰত দেশক দুই ক্ষমা নাই। তোমাৰ এই অপৰাধৰ শাস্তি হ'ব মৃত্যুদণ্ড। ভুল হৈ গ'ল, মই আজিৰ পৰা নকৰোঁ। মই তোমাৰ মামাই। মুমাই দেশতকৈ মুমাই ডাঙৰ নহয় আৰু কেতিয়াও হ'ব নোৱাৰে।